Hello dosto, welcome my new channel NKB. এইখিনি চাই আপুনি গোটেই ভিডিঅ'ৰ টপিকছটো গম পাই গৈছে আৰু আমি আজি আপোনালোকৰ মাজলৈ এটা গেমৰ টপিকছ লৈ আহিছো আৰু এই গেমটোৰ নাম হৈছে ফ্ৰী ফায়াৰ যিটো গেমৰ পিছফালে বৰ্তমান ইয়ং জেনেৰেশ্যন দৌৰি আছে আহকচোন সেই গেমৰ বিষয়ে আমি বিস্তাৰিত জানি লওঁ এই ভিডিঅ'টোত গতিকে আহক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল ফ্ৰী ফায়াৰক লৈ নতুনকৈ একো ক'ব লগা নাই কাৰণ ইয়াৰ নাম নুশুনা মানুহ বিচাৰি পাবলৈ বৰ্তমান নাই কিন্তু আপুনি জানে না এই ফ্ৰী ফায়াৰৰ পপুলাৰিটি কিমান বা ফ্ৰী ফায়াৰে কিমান এৱাৰ্ড পাইছে আপুনি আৰু জানেনে ফ্ৰী ফায়াৰ গেম খেলাৰ সময়ত বম পেলোৱাৰ পিছত সেই বম কিমান ছেকেণ্ডৰ পাছত ব্লাষ্ট হয় আৰু আপুনি জানেনে ফ্ৰী ফায়াৰৰ মিনিং কি এই গেম কোন দেশত বেছি খেলা হয় এনে ধৰণৰ অতি ইন্টাৰেষ্টিং ফ্যাক্ট আপোনালোকে আজি এই ভিডিঅ'ত চাব পাৰিব বন্ধুসকল আপোনালোকে স্কিপ নকৰি এই সম্পূৰ্ণ ভিডিঅ'টো চাওক আৰু ফ্ৰী ফায়াৰ বিষয়ে জানক ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকে জানি লওক যে এই অসাধাৰণ গেমত কাৰ ভূমিকা আটাইতকৈ বেছি ফ্ৰী ফায়াৰৰ এই গেমটোৰ আৰম্ভণিতে ফৰেষ্টলি নামৰ এইজন ব্যক্তিৰ ভূমিকা আটাইতকৈ বেছি বৰ্তমান গ্ৰিনাৰৰ মুড শেয়াৰত এইজন ব্যক্তিৰ মুড শেয়াৰ আছে 45% এই ফ্ৰী ফায়াৰ গেমটো আৰু উন্নত মানত ডেভেলপাৰ কৰিবৰ বাবে বৰ্তমান 30 জন ডেভেলপাৰ টিমে কাম কৰি আছে আমি কিছুমানে ভাবো যে PUBG গেমটো ফ্ৰী ফায়াৰৰ আগত মোবাইল প্লেটফৰ্মত প্ৰথম আহিছিল আসলতে PUBG 2017 চনৰ 20 ডিসেম্বৰত আৰু ফ্ৰী ফায়াৰ 2017 চনৰ 23 ডিসেম্বৰত ৰিলিজ হৈছিল বন্ধুসকল তেতিয়া হলে আপোনালোকে নিজেই বুজিব পাৰিছে যে কোনটো গেম প্ৰথমে মোবাইল প্লেটফৰ্মত আহিছে আপুনি যদি ফ্ৰী ফায়াৰৰ এজন ৰিয়েল ফ্ৰেণ্ড হয় তেতিয়া হলে এই গেমৰ বেক ষ্টৰী নিশ্চয় জনা উচিত এই গেমটো হৈছে এটা মিষ্টেৰিয়াছ অৰ্গানাইজেশ্যন যাৰ নাম হৈছে FF মানে হৈছে ফ্ৰী ফায়াৰ এই অৰ্গানাইজেশ্যনে কিছুমান মানুহক এনে ঠাইত নি ৰাখে য'ত সিহঁতৰ ব্ৰেইন ৱাশ কৰা হয় ইয়াৰ কাৰণে সিহঁতৰ পুৰণা স্মৃতিক পাহৰি যায় এই অৰ্গানাইজেশ্যনত বৈজ্ঞানিকৰ এটা টিম থাকে যিসকলে এই লোকসকলৰ বডিত কিছু মডিফিকেশ্যন কৰে যাৰ বাবে সিহঁতৰ পুৰণা স্মৃতি পাহৰি যায় আৰু সিহঁতক বিটৰ বাবে তৈয়াৰ কৰা হয় ইয়াৰ পিছত সিহঁতক প্লেনত কৰি এটি আইল্যান্ডত লৈ যোৱা হয় আৰু প্যাৰাচুটৰ মাধ্যমত সেই ঠাইত নুমাই দিয়া হয় আৰু সেই আইল্যান্ডত এটি সাইন্টিষ্ট টিমো অৱস্থিত থাকে যিসকলে প্ৰত্যেকৰে ওপৰত চুকা দৃষ্টি ৰাখে মেইনলি সিহঁতে ফাইটিং স্কিলৰ ওপৰত দৃষ্টি ৰাখে আৰু ফাইনালি যিসকল খেলুৱৈৰ এই ফাইনালি স্কিলত সাৰ্ভাৰ কৰিব পাৰে সিহঁতৰ ভিতৰত সাইন্টিষ্টে আৰু বেছি জেনেটিক মডিফিকেশ্যন কৰে আৰু সিহঁতক আৰু বেছি ষ্ট্ৰং বনায় বন্ধুসকল এই বাৰমুটা মেপটো হৈছে ফ্ৰী ফায়াৰ খেলাৰ সময়ত যি কেইটামান মেপ আছে তাৰ ভিতৰত সকলোতকৈ পুৰণি আৰু জনপ্ৰিয় মেপ বন্ধুসকল ফ্ৰী ফায়াৰ খেলাত যিবিলাক যান বাহন দেখা যায় তাৰ ভিতৰত আটাইতকৈ গতিসম্পন্ন যান বাহন হৈছে এই বাইকখন এই ফ্ৰী ফায়াৰ গেমত যিবিলাক ইয়াৰগান ব্যৱহাৰ কৰা হয় তাৰ ভিতৰত সকলোতকৈ ব্যৱহৃত ইয়াৰগান হৈছে M4A1 আৰু যদি স্নাইপাৰৰ কথা কোৱা হয় এই খেলত সকলোতকৈ পাৱাৰফুল স্নাইপাৰ হৈছে AWM এই খেলত সকলোতকৈ বেছি বুলেট সম্পূৰ্ণ গান হৈছে M249 মই ভাবো এতিয়া ক'বলৈ ওলোৱা বিষয়টোৰ ওপৰত আপোনালোক সকলোৱে জানে তথাপিও ক'বলৈ ওলাইছো বন্ধুসকল খেলাৰ সময়ত যদি আপোনাৰ প্ৰতিপক্ষই যদি ডিফেন্স ব্যৱহাৰ কৰে তেতিয়াহলে তাক কিল কৰিবৰ বাবে সকলোতকৈ বেছি কাৰ্যকৰী উপায় হৈছে ল্যান্ডলাইন বম্বস ইয়াৰ ব্যৱহাৰৰ সহায়ত আপুনি আপোনাৰ প্ৰতিপক্ষক অতি সহজে কিল কৰিব পাৰিব ফ্ৰী ফায়াৰৰ সকলোতকৈ ডাঙৰ অল সিৰিজ হয় 2019 চনত ব্ৰাজিলৰ বেৰা অলিম্পিক পাৰ্কত এই টুৰ্নামেণ্টটোত এদিনত প্ৰায় 2 মিলিয়নতকৈ বেছি লোকে অনলাইনত দেখিছিল এই টুৰ্নামেণ্টটোৰ উইনাৰ আছিল ব্ৰাজিলৰ এটি টিম যাৰ নাম আছিল কাৰিচিয়ানছ আৰু এই টিমটোক পুৰস্কাৰ হিচাপে দিয়া হৈছিল প্ৰায় $2 লাখ যি আমাৰ ভাৰতীয় টকাত কনভাৰ্ট কৰিলে হয় প্ৰায় 1,48,07,710 টকা এই টুৰ্নামেণ্টৰ সাকসেছ দেখি গাইনৰ ফ্ৰী ফায়াৰ চেম্পিয়নে 2020 চনত এনাউন্সমেন্ট কৰিছিল যেটো ইন্দোনেছিয়াৰ 2020 চনত হোৱাৰ কথা আছিল কিন্তু কৰোনাৰ বাবে এই টুৰ্নামেণ্টটো কেনসেল কৰি দিয়া হয় কিন্তু 2021 চনত এই টুৰ্নামেণ্টটো আকৌ খেলা হয় এইটো হৈছিল সিংগাপুৰত এটি বিষয়ে জানিলে আপুনিও আচৰিত হ'ব যে এই টুৰ্নামেণ্টটো খেলাৰ বাবে বাংলাদেশৰ গিয়ত নামে এটি টিম গৈছিল আৰু 2021 চনৰ টুৰ্নামেণ্টত বিজয়ী হোৱা দলটোৰ নাম আছিল ফয়নেক্স ফৰ্টছ বিজয়ী টিম হিচাপে ইহতক দিয়া হৈছিল প্ৰায় $5 লাখ যি আমাৰ ভাৰতীয় টকাত কনভাৰ্ট কৰিলে হয় 3,71,10,975 টকা যদি অনলাইন গেমৰ কথা কোৱা হয় তেতিয়াহলে সকলোতকৈ প্ৰথমে
প্ৰথমে আমাৰ পাবজিৰ কথাই মনত আহে কিন্তু পাবজি ইমান পপুলাৰ হোৱাৰ অন্যতম কাৰণ হৈছে অল্ড উই প্ৰমোচন আমি যদি ৰেজিষ্টাৰ ইউজাৰ অথবা ডাউনলোডৰ বিষয়ে কম্পেয়াৰ কৰোঁ তেতিয়াহ'লে ফ্ৰী ফায়াৰ পাবজিৰ পৰা বহুত আগুৱাই আছে ফ্ৰী ফায়াৰ বেছি ডাউনলোডৰ কাৰণ হৈছে ফ্ৰী ফায়াৰ গেমৰ সাইজ পাবজিৰ তুলনাত প্ৰায় 3 গুণ কম আৰু ইয়াৰ বিশেষ কাৰণ আছে সেইটো হৈছে ফ্ৰী ফায়াৰ গেম ইজিলি সিম্পল এন্ড্ৰইড ফোনত ৰান কৰিব পৰা যায় ইয়াই হৈছে ফ্ৰী ফায়াৰৰ ডাউনলোডৰ এটি অন্যতম কাৰণ এই ফ্ৰী ফায়াৰ গেমটো খেলাৰ বাবে আপোনাক আৰু ইমান দামী ফোনৰ প্ৰয়োজন নাই ইয়াক খেলাৰ বাবে যিকোনো এন্ড্ৰইড ফোন বা এপল ফোনতো ৰান কৰিব পাৰিব বন্ধুসকল আশা কৰা যায় যে ফ্ৰী ফায়াৰৰ এডভান্স ভাৰ্চন অতি শীঘ্ৰেই আহি আছে আৰু তাত থাকিব হাই গ্ৰাফিক এইবাৰ মই আপোনালোকক সেই প্ৰশ্নৰ উত্তৰ দিম যিবিলাক প্ৰশ্ন ভিডিঅ' আৰম্ভণিতে মই আপোনালোকক সুধিছিলোঁ প্ৰথম প্ৰশ্নৰ উত্তৰ মই এই ভিডিঅ'টোত কেইবাবাৰো দিছোঁ আৰু বন্ধুসকল ফ্ৰী ফায়াৰৰ পপুলাৰিটিৰ বিষয়ে আপোনালোকে নিশ্চয় ভালকৈ বুজিব পাৰিছে দ্বিতীয় প্ৰশ্নটো হৈছে ফ্ৰী ফায়াৰ গেমত বম পেলোৱাৰ পিছত সেইটো কিমান ছেকেণ্ডৰ পিছত ব্লাষ্ট হয় ইয়াৰ উত্তৰটো হৈছে 4.5 ছেকেণ্ডৰ পিছত বমটো ব্লাষ্ট হয় মোৰ শেষ প্ৰশ্ন হৈছে ফ্ৰী ফায়াৰ গেম কোনখন কাণ্ট্ৰিত বেছিকৈ খেলা হয় উত্তৰটো হৈছে ব্ৰাজিল ইণ্ডিয়া আৰু ইণ্ডোনেছিয়া এই তিনিখন দেশত ফ্ৰী ফায়াৰ গেমটো বেছিকৈ খেলা হয় আপুনি যদি এজন ফ্ৰী ফায়াৰ গেম প্ৰেমিক হয় তেতিয়াহ'লে আমাৰ এই ভিডিঅ'টোত এটা লাইক কৰক আৰু আপোনাৰ প্ৰিয়জনকো এনে ফ্ৰী ফায়াৰ ফেক্ট জনাৰ বাবে আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰক আপোনাৰ মূল্যৱান সময়খিনিৰে আমাৰ এই ভিডিঅ'টো চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ ভালে থাকক সুস্থ থাকক আকৌ লগ পাম আন এটি ইণ্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে ধন্যবাদ